জীৱনত তিনিটা কথা মনত ৰাখিব। 1. যি আপোনাক সাহায্য কৰে তেওঁক কেতিয়াও পাহৰি নাযাব। 2. যি আপোনাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিব। 3. যি আপোনাক বিশ্বাস কৰে তেওঁক কেতিয়াও প্ৰবঞ্চনা নকৰিব। 3 জনক কেতিয়াও ক্ষমা নকৰিব। 1. যি ভাল নাপায় কিন্তু ভাল পোৱাৰ অভিনয় কৰে। 2. যি বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3. যি বিশ্বাসৰ মৰ্যাদা দিব নাজানে। সুখী হ'ব বিচাৰে যদি 5টা কথা মনত ৰাখিব। 1. অতীতৰ কথাবোৰ পাহৰি যাওক। 2. বৰ্তমানৰ সৈতে জীয়াই থাকক। 3. ভৱিষ্যতৰ চিন্তা নকৰিব। 4. আনৰ লগত নিজকে তুলনা নকৰিব। 5. বেলেগৰ কথাত লাগি নিজৰ কাম আধাতে এৰি নিদিব। কোনোবাই যদি বহুত বেছি অৱহেলা কৰে তেতিয়া নীৰৱে তেওঁৰ জীৱনৰ পৰা আঁতৰি যোৱা উচিত। ভালপোৱা সকলোৰে বাবে একে নহয়। কোনোবাই ভাবে লাভ ইজ জাষ্ট ফৰ এনজয়, কোনোবাই ভাবে টাইম পাছ, আৰু কোনোবাই জীৱন দি প্ৰমাণ কৰে লাভ ইজ নট ফান। নিজ ভালেই জগত ভাল, এইটো সম্পূৰ্ণ মিছা কথা। আপুনি যিমানেই ভাল হ'ব মানুহে আপোনাক সিমানেই ঠগি যাব। এই পৃথিৱীত ক্ষণিকৰ বাবে হাতত ধৰা মানুহৰ অভাৱ নাই, অভাৱ হয় হাতত ধৰি জীৱনৰ শেষ পৰ্যন্ত কাষত থকা মানুহৰ। এইটো বাস্তৱ, এইটো সত্য যে যাৰ মনটো ভাল হয় তেওঁৰেই কপাল বেয়া হয়। যদি কিবা কাম কৰিবলৈ ভয় লাগে মনত ৰাখিব এই ভয় এটা সংকেত যে আপোনাৰ কামটো প্ৰকৃততে বাহাদুৰিৰে ভৰা। জীৱনত যদি কেতিয়াবা জটিল পৰিস্থিতি আহে উদাস নহ'ব। মনত ৰাখিব জটিল চৰিত্ৰ কেৱল ভাল অভিনেতাকহে দিয়া হয়। মানুহ কেতিয়া সলনি হয় গমেই পোৱা নাযায়, আৰু আমি ক'ত ভুল হ'ল বুলি ভাবি থাকোঁতেই সময় বাগৰি যায়। সুখত থকাটোৱেই জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখত ৰাখিব পৰাটোৱেই হ'ল জীৱনৰ প্ৰকৃত সাৰ্থকতা। সময়ৰ লগে লগে যদি কোনো সম্পৰ্ক নষ্ট হৈ যায় তেন্তে বুজিব যে সেই সম্পৰ্কত ভাল পোৱা নাছিল, আছিল কেৱল প্ৰয়োজন। কিতাপৰ পৰা মানুহে যি শিক্ষা লাভ কৰে তাতোতকৈও বেছি শিক্ষা জীৱনৰ কিছু অভিজ্ঞতাই দিয়ে। মানুহে আনৰ দোষ দেখিলে বিচাৰপতি হৈ পৰে আৰু নিজৰ দোষ ঢকাৰ স্বাৰ্থত উকিল হৈ পৰে। দুখ সেইসকলেই সহিবলগীয়া হয় যি এটা সম্পৰ্কক সঁচা হৃদয়েৰে আগুৱাই নিয়ে। মানুহজন কেনেকুৱা সেইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু সেই মানুহজনৰ ওচৰত কি আছে সেইটোহে গুৰুত্বপূৰ্ণ। কন্দুৱাব সকলোৱে জানে, কিন্তু যিজনে আপোনাৰ বাবে কান্দিছে তেওঁক কেতিয়াও আপোনাৰ পৰা দূৰ নকৰিব। কাৰোবাৰ ওপৰত খং কৰি থকা মানে হ'ল নিজেই বিষ খাই আনৰ মৃত্যু আশা কৰা। সময়ৰ সৈতে চলাটো ইমান জৰুৰী নহয়। সৎ পথেৰে আগবাঢ়ক, এদিন সময় আপোনাৰ সৈতে আগবাঢ়িব। তৰ্ক যদি কৰিব বিচাৰে তেন্তে কোনো জ্ঞানীৰ সৈতে কৰক। জিকিব নোৱাৰিলেও তেওঁৰ পৰা কিবা শিকিব পাৰিব। ভিডিঅ'টোৰ পৰা যদি উপকৃত হোৱা যেন অনুভৱ কৰিছে তেন্তে অৱশ্যেই এটা লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ মত প্ৰকাশ কৰক।